আমাৰ দেশীয় পদ্ধতিত কল চহ কৰা আৰু ফেক্টৰীত মিলিয়ন মিলিয়ন কল চহ কৰা সম্পূৰ্ণ পৃথক, য'ত মিলিয়ন মিলিয়ন কল চহ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশত পঠিওৱা পৰ্যন্ত সকলো কৰা হয় আধুনিক পদ্ধতিত। কল চহ কৰাৰ প্ৰথমটো ধাপ হ'ল উপযুক্ত মাটি বাছি লোৱা। উপযুক্ত মাটি বুলিবলৈ এনেকুৱা মাটি যিটো আলতীয়া হয়, যাতে পানী ধৰি ৰাখিব পাৰে। মাটি কেইবাবাৰো ট্ৰেক্টৰেৰে চহোৱা হয়। ইয়াৰ পাছত অৰ্গেনিক সাৰ যেনে গোবৰ কম্প্ৰেছ মিহলোৱা হয় আৰু ইয়াৰ পিছত আহে পুলি ৰোপণৰ ধাপ। আধুনিক কল চহ কৰোঁতে সাধাৰণতে ৰাসায়নিকভাৱে তৈয়াৰী কৰা পুলিবোৰক ব্যৱহাৰ কৰা হয়। এইবোৰ লেবতেই তৈয়াৰী হয়, ৰোগমুক্ত হয় আৰু একেমানৰ ফল দিয়ে। প্ৰতিটো গছৰ মাজত নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি শাৰীবদ্ধভাৱে পুলি ৰোপণ কৰা হয়, যাতে প্ৰতিটো গছে পৰ্যাপ্ত তাপ, পানী আৰু পুষ্টি পায়। ৰোপণৰ সময়ত গাঁতত কিছু সাৰ দি পুলি ৰোপণ কৰা হয় আৰু প্ৰথম কেইদিন গছৰ ওপৰত বিশেষ নিৰীক্ষণ ৰখা হয়। এইবাৰ আহে পানী দিয়াৰ সময়। আপুনি ভাবিছে ইমান গছত প্ৰচুৰ পানী লাগিব, কিন্তু ইয়াত প্ৰতিটো গছতেই পানী দিয়া হয়, একেবাৰেই আধুনিক ছিষ্টেমত। ফাৰ্মৰ তলৰ পৰা পৰুৱাৰ বাঁহৰ নিচিনা পাইপ বহুওৱা থাকে, যাক কোৱা হয় ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম। প্ৰতিটো গছৰ গুৰিত পানীত যিমানটো লাগে সিমানটো পানী দিয়া হয়। যেতিয়া গছবোৰ ডাঙৰ হয়, তেতিয়া আৰম্ভ হয় নিৰীক্ষণ। কোনেও এতিয়া খোজকাঢ়ি নিৰীক্ষণ নকৰে, এতিয়া কাম কৰে ড্ৰোনে। ওপৰৰ পৰাই চাই যে কোনটো গছত কীট-পতংগ লাগিছে, কোনটো পানীৰ অভাৱত শুকাই গৈছে, তাৰ পিছত মাত্ৰ সেই ঠাইত স্প্ৰে কৰা হয়, সম্পূৰ্ণ বাগানত নহয়। ইয়াৰ ফলত খৰচো কমে, পৰিৱেশো প্ৰদূষণ নহয়। যেতিয়া কল লাগে, তেতিয়া একোটা থোক হয় বিশাল ডাঙৰ আৰু ওজন। এই থোক যাতে ৰ'দে কীট-পতংগই নষ্ট নকৰে, সেয়ে পলিথিনৰ কভাৰ দিয়া হয়। আকৌ গছ যাতে ভাঙি নাযায়, সেয়ে ছাপোৰ্টো দিয়া হয়। এইবাৰ গছৰ পৰা কল কটাৰ সময়। এতিয়া আৰু কল কাটি হাতে হাতে কঢ়িয়াব নালাগে। কলৰ ফাৰ্মত চলে কলৰ হাৰ্ভেষ্টিং মেচিন, যিটো কল কাটি একেবাৰে বেল্টত তুলি দিয়ে। যেতিয়া বিশাল কল ফাৰ্মৰ পৰা কল কটা হয়, তেতিয়া কেঁচা অৱস্থাতে ফেক্টৰীত পঠিওৱা হয়, কাৰণ কেঁচা কল পৰিবহণত সহজ, নেগেলে আৰু কল পকাৰ আগত প্ৰচেছিঙত বহু সময় পোৱা যায়। এখনকৈ ট্ৰাকত বা কণ্টেইনাৰত টন টন কল আহে ফেক্টৰীৰ ৰিচিভিং জ'নত। ইয়াৰ পাছত কলক পঠিওৱা হয় ৱাশ্বিংৰ উদ্দেশ্যে। ইয়াত কলবোৰক ঠাণ্ডা পানী বীজাণুনাশক দ্ৰব্যৰে ধুই পেলোৱা হয়, যাতে ধূলি-বালি, মাটি, কীট-পতংগৰ দাগ সকলো দূৰ হৈ যায়। হোৱাৰ পিছত আহে গ্ৰেডিং বা বাছনি। ইয়াত এটা অট'মেটিক মেচিন থাকে, যিয়ে কলৰ ৰং, ছাইজ, দাগ এইবোৰ চাই স্কেন কৰে। ভাল কলবোৰক পঠিওৱা হয় ৰপ্তানিৰ বাবে, কোমল কলবোৰক পঠিওৱা হয় ফুড প্ৰচেছিঙৰ বাবে। যিবিলাক একেবাৰে বেয়া সেইবোৰ বাতিল কৰা হয়। ইয়াৰ পিছত আহে ৰাইপেনিং বা পকোৱা। যিহেতু কলবোৰ কেঁচা অৱস্থাতে ফেক্টৰীত আহে, সেয়ে ফেক্টৰীতে থাকে ডাঙৰ ডাঙৰ ৰাইপেনিং চেম্বাৰ, মানে কল পকোৱা ঘৰ। এই ঘৰবোৰত নিৰ্দিষ্ট পৰিমাণত ইথিলিন গেছ এৰা হয়, যিয়ে কলবোৰক লাহে লাহে প্ৰাকৃতিকভাৱে পকায়। এই গেছবোৰ মুঠেই ক্ষতিকাৰক নহয়। এই চেম্বাৰত আৰ্দ্ৰতা, তাপ, গেছ সকলো নিয়ন্ত্ৰণ কৰা হয় কম্পিউটাৰৰ সহায়ত। ৪৮ৰ পৰা ৭২ ঘণ্টাৰ পাছত কলবোৰ পকি সুন্দৰ হালধীয়া ৰঙৰ হয়। পকা কলবোৰ এতিয়া গুচি যায় পেকেজিং লাইনত। ইয়াত মানুহৰ লগতে ৰবটিক আৰ্মছেও কাম কৰে। কল বাছনি কৰা একোটা নিৰ্দিষ্ট বাণ্ডিলত ভাগ কৰি তাৰ পিছত বক্সত ভৰায়। অট'মেটিক লেভেলিং মেচিনত দি প্ৰতিটো বাকচত ঠিকনা, তাৰিখ, বেচ নাম্বাৰ ইত্যাদি লিখা হয়। ইয়াৰ পিছত এই বক্সবোৰ গুচি যায় ক্ল'জ ষ্ট'ৰত, য'ত নিৰ্দিষ্ট তাপমাত্ৰাত ৰাখি কল বেছি দিন ৰাখিব পৰা যায়। যিবিলাক কল ৰপ্তানি কৰাৰ যোগ্য নহয় কিন্তু একেবাৰে ভাল, সেইবোৰ গুচি যায় ফুড প্ৰচেছিং। ফেক্টৰীত প্ৰচেছ কৰা কলবোৰেৰে তৈয়াৰী হয় নানা ধৰণৰ জনপ্ৰিয় খাদ্য। ইয়াৰ ভিতৰত বেছি পৰিচিত হৈছে চিপছ। সাধাৰণতে কিছু কেঁচা কলবোৰ কাটি সৰু টুকুৰা কৰা হয়। ইয়াৰ পিছত ফ্ৰাই মেচিনত ডিপ ফ্ৰাই কৰি বনোৱা হয় এই চিপছ। ইয়াৰ পাছত পৰিমাণকৈ নিমখ, জলকীয়া গুড়ি, কেতিয়াবা চেনি মিহলোৱা হয়। আনহাতে পকা কলবোৰেৰে তৈয়াৰী হয় কলৰ পিউৰি। এই পিউৰি বনোৱা হয় স্পেচিয়েল মেচিনত, য'ত কলবোৰ মসৃণভাৱে মিহলোৱা হয়। এই পিউৰি ব্যৱহাৰ কৰা হয় বেবি ফুড, ফুড দৈ,
আৰু বিভিন্ন কেক ৰেচিপিত। আৰু এটা জনপ্ৰিয় আইটেম হ'ল বানানা কেক বা ব্ৰেড। বেছি পকা কোমল কলবোৰ পেলাই নিদিয়াকৈ এইবোৰেৰে মজাদাৰ কেক বনোৱা হয়। বহু দেশত এইবোৰক ব্ৰেকফাষ্ট বা স্নেক হিচাপেই খোৱা হয়। ইয়াৰ উপৰি ফেক্টৰীত কল শুকাই তৈয়াৰ কৰা হয় বানানা পাউডাৰ। প্ৰথমে কল পাতলকৈ কাটি লোৱা হয়। তাৰ পিছত ড্ৰায়াৰ মেচিনত একেবাৰে শুকাই পাউডাৰ বনোৱা হয়। এই পাউডাৰ তাৰ পিছত ব্যৱহাৰ কৰা হয় বিভিন্ন হেল্থি স্নেক, প্ৰটিন বাৰ বা ডায়েট ফুডত। বহু ফেক্টৰীত কলগছৰ কাণ্ড বা পাতৰ পৰাও প্ৰডাক্ট তৈয়াৰ কৰা হয়, যেনে কলগছৰ বাকলিৰ পৰা পেকেজিং মেটেৰিয়েল, পেপাৰ, কাপোৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে বহু দেশে। বহু ক্ষেত্ৰত কলৰ ফাইবাৰৰ সহায়ত ৰছী বনোৱা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।